MGV-কে ভানু প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ অতি ঘনিষ্ঠ আমোলা তথা পিছৰ পৰ্যায়ত নিজৰ কৰ্মদক্ষতাৰে বিশেষ পাৰদৰ্শিতা দেখুওৱা MGV-কে ভানুৱে এতিয়া ৰাজনীতিত প্ৰৱেশ কৰিব দাক্ষিণাত্যত জন্মগ্ৰহণ কৰিও চাকৰি সূত্ৰে অসমৰ অসমীয়া হৈ পৰা ভানুৱে হিতেশ্বৰ শইকীয়া প্ৰফুল্ল কুমাৰ মহন্ত তৰুণ গগৈ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী YSR ৰেড্ডিৰো সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল টি বোৰ্ডৰ অধ্যক্ষ হিচাপে বিশেষ সফলতা লাভ কৰা ভানুৱে এইবাৰ সংসদীয় ৰাজনীতিলৈ মন মেলিছে যাৰ বাবে 11 ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব ভানুৱে ৰাজনীতিত আহিব খুজি আছো কি নিৰ্বাচন খেলিব লাগে या MP হ'ব লাগে MLA হ'ব লাগে তেনেকুৱা নহয় যদি আমাৰ দলে কয় কি মই খেলিব লাগে তেতিয়া খেলি ইফালে ভানুৰ কংগ্ৰেছত যোগদানৰ লগে লগে চৰ্চালৈ আহিছে লোকসভাত কংগ্ৰেছৰ তেজপুৰৰ প্ৰাৰ্থী হ'ব নেকি MGV-কে ভানু এই চৰ্চাক এক প্ৰকাৰ স্বীকাৰ কৰি শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰস্তাৱ আগন্তুক লোকসভা নিৰ্বাচনত তেজপুৰত কংগ্ৰেছে দলৰ জ্যেষ্ঠ নেতা তথা খিলঞ্জীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগিব আৰু জিলা কংগ্ৰেছে এই প্ৰস্তাৱ হাইকমাণ্ডলৈও প্ৰেৰণৰ সিদ্ধান্ত লৈছে তেজপুৰ লোকসভা সমষ্টিত এটা সন্মানীয় সমষ্টি কাৰণ এই সন্মানীয় সমষ্টিত আমি স্থানীয় খিলঞ্জীয়া ব্যক্তিকে আমি অগ্ৰাধিকাৰ দিয়াটো আমি বিচাৰো যে বৰ্তমান সাময়িক পৰিস্থিতিত আমাৰ থলুৱা ইয়াৰ খিলঞ্জীয়া ব্যক্তিকে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আমাৰ সহজ হ'ব তেজপুৰৰ পৰা অৰ্ণৱ নাথৰ ৰিপৰ্ট প্ৰতিদিন টাইম